নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালো। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। বন্ধুসকল আজি আপোনালোকক জনাম অমিতা খেতিৰ কথা। বিশেষকৈ অসমৰ এজন যুৱকে এই অমিতা খেতি কৰি কিদৰে লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আপুনিও কিদৰে কম ঠাইতে অমিতা খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে মই জনাম। আশা কৰো আপোনালোকে সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাব। বন্ধুসকল এই যুৱকজন হ'ল গোৱালপাৰা জিলাৰ দুধনৈৰ জনাইমাৰী গাঁৱৰ কৰ্ণৰাই। ৭৩ সংখ্যক স্বাধীনতা দিৱসত প্ৰগতিশীল খেতিয়ক হিচাপে সন্মান লাভ কৰা এই কৰ্ণৰায়ে জৈৱিক পদ্ধতিৰে অমিতাৰ খেতি কৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অমিতাৰ খেতি কৰি সেই অমিতাবোৰ বিক্ৰীৰ বাবে ভাৰতবৰ্ষৰ লগতে বিভিন্ন ঠাইৰ দেশী বিদেশলৈ পঠিয়াব পাৰিছে। আমাক জানিবলৈ দিয়া মতে ২০১৭ চনত তেওঁ ১০০০ জোপা অমিতা গছৰ পৰা অমিতা বেচি লাভ কৰিছিল ৫,৫০,০০০ টকা। অমিতাৰ লগতে পুলি বিক্ৰী কৰি পাইছিল ১,৪০,০০০ টকা। আপোনালোকে যে দেখিছে এইডৰা অমিতা গছ, এনেধৰণৰে তেওঁ অমিতা গছৰ খেতি কৰিছিল। অমিতাবোৰৰ চেহেৰা আপোনালোকে দেখা পাইছে, কি সুন্দৰভাৱে অমিতাবোৰ হৈছে। বন্ধুসকল সমগ্ৰ বিশ্বতে অমিতাৰ প্ৰচুৰ চাহিদা আছে। অমিতা অন্য ফল মূলৰ দৰে ঋতুভিত্তিক নহয়, সকলো সময়তে এই খেতিৰ পৰা উৎপাদন পাব পাৰি। অমিতা খেতিৰ বাবে ওখ পানী জমা নোহোৱা বালিচহীয়া মাটি উপযুক্ত। অমিতাৰ বহুতো জাত আছে। উন্নত জাতৰ বৰ্ণশংকৰ সঁচ যেনে ৰেড লেডি, স্বপ্না আদি এইবোৰৰ বিষয়ে বহু জানিবলগীয়া আছে। পিছলৈ সেইবোৰ মই নিশ্চয় জনাম। কথা হ'ল কৰ্ণৰায়ে কৰা এই অমিতাখিনিৰ জাত হৈছে ৰেড লেডি জাতৰ অমিতা। দেখা পাইছে কি সুন্দৰভাৱে অমিতাবোৰ লাগিছে। আৰু যিবোৰ আমি যদি ব্যৱসায়িকভাৱে অমিতাৰ উৎপাদন কৰিবলৈ বিচাৰোঁ, কম সময়ৰ ভিতৰতে বিশেষকৈ ৰোৱাৰ পৰা ৩ মাহৰ ভিতৰতে ফল দিব পৰা এই জাতবোৰ অতি উন্নত প্ৰজাতিৰ জাত। মাৰ্কেটৰ বাবে বৰ বিশেষ চিন্তাৰ প্ৰয়োজন নাই। ডুবাই, ছিংগাপুৰ, হংকং, অষ্ট্ৰেলিয়া আদি দেশবোৰলৈ অমিতাবোৰ পঠাবলৈ সাজু হোৱা কৰ্ণই এই বছৰ প্ৰায় ২৩০০ জোপা অমিতা লগাইছে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰ্ণৰায়ে ২০১৭ চনৰ জানুৱাৰী মাহত পুলি বনাইছিল আৰু মাৰ্চ মাহত পুলিবোৰ এইধৰণে ৰোপণ কৰিছিল। তেওঁ আমাক জনাইছিলে যে তেওঁ এই অমিতাবোৰ অকল ভাৰতবৰ্ষতে নহয়, ভাৰতবৰ্ষৰ লগতে তেওঁ ডুবাইলৈ পঠিয়াইছিল বুলি জনাইছে। ডুবাইত তেওঁ যথেষ্ট অমিতাৰ চাহিদা আছে। গতিকে এইধৰণে অমিতা খেতি কৰি স্বাৱলম্বী হ'ব পৰা যায়। বন্ধুসকল ১ হেক্টৰ মাটিৰ বাবে প্ৰায় ৫০০ গ্ৰাম অমিতাৰ বীজৰ প্ৰয়োজন হয়। বালিচহীয়া মাটিত পচন সাৰ মিহলাই সেই মাটিত আপুনি বীজবোৰ দি দিনে এবাৰকৈ পানী দি ১৫-২০ দিনৰ ভিতৰতে তেতিয়া অমিতাবোৰ গজি উঠে পুলিবোৰ। আৰু পুলিবোৰ এমাহৰ পিছতে মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰি দিব লাগে। অমিতা গছ সাধাৰণতে ৩ বছৰৰ পিছত অমিতা লগা কমি যায়, গতিকে নতুন পুলি লগোৱাৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে বৰ্তমান অসমৰ বজাৰত অমিতাৰ যে যথেষ্ট চাহিদা আছে সেই কথা নিশ্চয় জানে বা আপোনালোকে নিজেও অমিতা কিনি খায়। পকা অমিতা ফল হিচাপে বা কেঁচাবোৰ পাচলি হিচাপে ১০ৰ পৰা ৪০ টকালৈ কেজিলৈকে অসমৰ বিভিন্ন বজাৰবোৰত বিক্ৰী হয়। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দেশ বিদেশতো ইয়াৰ যথেষ্ট ডিমাণ্ড লাহে লাহে বাঢ়ি আহিছে। এই ফলৰ বিশেষকৈ নানান ঔষধি গুণ আছে, সেই হেতুকে অমিতাৰ যিটো চাহিদা সেই চাহিদা বাঢ়ি আহিছে। আপোনালোকে অমিতাৰ খেতি কৰাৰ উপৰিও যদি বোলে নাই মই খেতি নকৰোঁ, খেতিৰ সলনি ইয়াৰ যদি আপুনি পুলিৰ ব্যৱস্থা কৰে, যদি আপুনি পুলি খেতি কৰে, পুলি যদি বিতৰণ কৰে, তেতিয়াও আপুনি যথেষ্ট লাভৱান হ'ব পাৰিব। মই কৈছোঁ কৰ্ণৰায়ে অকল পুলি বিক্ৰী কৰিয়ে পাইছিলে যোৱাবাৰ ১,৪০,০০০ টকা। আপুনি যদি পুলি উৎপাদন কৰে সেই তাৰো যথেষ্ট ডিমাণ্ড আছে। উন্নত জাতৰ পুলি কৰিব লাগিব। বন্ধুসকল পৰৱৰ্তী মোৰ ভিডিঅ'ত মই এই অমিতাৰ বিষয়ে আৰু অধিক তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ খেতিত আগ্ৰহীসকলে অমিতা খেতি কৰিও চাব পাৰে, তেওঁলোকে সুন্দৰভাৱে স্বাৱলম্বী হ'ব পাৰিব। নিজৰ লগতে আন ১০জনকো স্বাৱলম্বী হোৱাত সহায় কৰিব পাৰিব। আজিলৈ ইমানেই। শেষত আমি কৰ্ণৰায়লৈ শুভকামনা জনাইছোঁ, তেওঁ আৰু আগবাঢ়ি যাওক, তেওঁৰ লগতে আৰু আন ১০জনকো তেওঁক স্বাৱলম্বী হোৱাত সহায় কৰক। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।